Good morning, guys. এয়া ঠাণ্ডা এতিয়া 5:30 বাজিছে। সম্পূৰ্ণ পোহৰ হোৱাই নাই, উঠিছোঁ আৰু পথাৰলৈ যাব লাগিব যিহেতু। এতিয়া আমি ৰাতিপুৱা সদায় কৰা কামটো কৰি লওঁ ন গাইজ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া নতুন ধান মাৰিছিলে, চোতালৰ অৱস্থা নাই। এইখিনি এতিয়া মই চাফা নকৰোঁ, বহুত টাইম লাগি যাব। ঘৰত যোন থাকে মানে চাফা কৰিব আৰু পাছত। মই এতিয়া চোতালখন সাৰি লওঁ। এইটো আৰু ৰাতিপুৱা মাইকী মানুহৰ সদায় দায়িত্ব ন। সদায় কৰিব লাগে একেটা কামকে চেপেটা কৰি। কেনেকুৱা ঠাণ্ডা পৰিছে ন গাইজ। মই আজিৰ পৰা এনেকুৱা ভিডিঅ' অকণমান বনাই থাকিম, আপোনালোকে চাব আৰু মোক ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ। নিজৰ ভইচত ভিডিঅ' বনাই ভালেই লাগে, কিন্তু মই অকণমান বেয়া পাওঁ, লাজ লাগে, সেইকাৰণে নবনাওঁ। আজিৰ পৰা অকণমান বনাম, আপোনালোকে মোক সহায় কৰিব বুলি আশা থাকিল দেই গাইজ।